তো হেল্ল' গাইজ, বৰ্তমান আমি আছোঁ দীঘলী পুখুৰী পাৰত আৰু আজি দীঘলী পুখুৰীৰ ভিতৰত সোমাব নোৱাৰিম কিয়নো আমাৰ হাতত সময় খুবেই কম। আমি এদিনতে আহিছোঁ আৰু এদিনতে উভতিও যাব লাগিব, তাৰ বাবে অকণমান সময়ৰ দেৰি হৈছে। তথাপিতো আপোনালোকক বাহিৰৰে পৰা এবাৰ দীঘলী পুখুৰীটো দেখুৱাম বুলি ভাবিলোঁ। আৰু চিৰিয়াখানা আৰু কামাখ্যা মন্দিৰলৈ যাবলৈ আছিলে, কাৰণ ইয়াৰ পাছতে, সেইবাবে আমাৰ বহুত সময়ৰ লৰালৰি হৈছিলে, সেইবাবে জল্দি দিবলগীয়া হ'ল। আৰু কামাখ্যা মন্দিৰ চিৰিয়াখানা ভিডিঅ' যদি চোৱা নাই চাব। এয়া চাওক, আই লাভ গুৱাহাটী। প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে প্লিজ কামাখ্যা মন্দিৰৰ চিৰিয়াখানা ভিডিঅ'টো চাব।